Go. Hello guys, মই তো খলং জমা তো মানে বহুত পয়সা হইছে গাইস এটা কাটছিও এটা উলাম আৰু এটো আমাৰ ধুনুৰ বেংক আৰু ইয়াতে যিমান পইচা পায় ধুনুই আৰু তাৰ বাহিৰেও আমি যিমান খুচৰা পইচা পাওঁ এই পইচাখিনি ইয়াতে জমা কৰি থৈ দিও আৰু আজি কাটিম বুলি ভাবিছো আৰু ইয়াতে কিমান পইচা হৈছে ইয়াত খুচৰা পইচাৰ কই ইয়াতে যি নোট পইচা বহুত আছে আৰু এতিয়া কাটিম আৰু ধুনুৰ উত্ৰাবল হৈ আছে ইয়াতে কিমান পইচা আছে চাবলৈ ভালকে ধুনু এনেকে নহয় ছিঙি যাব ডাঙৰ কৰি কাটি দি ডাঙৰ কৰি দা মই জমা পয়সা তো কাটিম তুমি খাবিয়া এই আমার পয়সা আছে খামিটা কাটিম বেশি হয় না যা তো সাকে বেশি জমাইছি বল কাটবা যাবি নাগাম হইতা কিমান পইচা itu sudah aku udah sama koi dina terus tadi bas koi dina aku sini ki moy mau pulsa uli jama bitoy কিমান পইচা আছে pulsa আছে guys এবিলাক 10 টকিয়া ৰবা হেৰি কৰবা না 10 টকিয়া কইন ya sini dita sini itu 5 টকিয়া কইন জানো itu bala lala ini 1 টকিয়া 50 টকিয়া 20 টকিয়া 10 টকিয়া 5 টকিয়া কইন আৰু এফালে 10 টকিয়া নোট muti bala aku sehidane bala জোতা পাব না বসে তনো কি লাগিব পইচা দি সব লাগিব কি যেমান আছে যেমান আছে মানে আজি সব খাম চাউমিন খাম মোমো খাম বা কুসো পয়সা কিনে কিনি হল 1 টকিয়া আৰু 2 টকিয়া কইন এগুলা থৈ দি সেইটো টেমাটোত ভৰাম আৰু 100 টকিয়া আছে 5খন 100 টকিয়া নোট 5খন মানে 500 টকা তাৰ পিছত আৰু 50 টকিয়া নোট আছে 1 2 3 4 5 50 টকিয়া 5খন মানে 250 টকা তাৰ পিছত আৰু এফালে যিমান খুচৰা পইচা আছে সেই খুচৰা পইচাখিনি ধুনু আৰু বেলেগ এটা বেংকত ভৰাই আছে তাম খুচৰা পইচাখিনি কইনখিনি আমি খৰচ নকৰো কইনখিনি আকৌ ভৰাই থব ধুনু 10 টকিয়া নোট কিমান আছে 1 2 3 4 5 6 7 8 9 10 11 12 13 14 140 টকা তোৰ পৰা 10 টকা 5 টকা ওলাই না থাকবি 5 টকা খাম বুলি কেনে মাৰিম মই আৰু আমাৰ ধুনু বদমাছ মাজে মাজে ইয়াৰ পৰা পইচা ওলাই থাকে ওলাই কিবা বস্তু খাই থাকে বদমাছটো আৰু ইয়াতে আছে 20 টকিয়া নোট 20 টকিয়া নোট কেইখন আছে গনো 1 2 3 4 5 6 7 8 9 10 200 টকা 140 টকা 10 টকিয়া নোট ইয়াত আছে 250 টকা আৰু 100 টকিয়া নোট আছে 5খন 500 টকা 10 টকা কম নোট পইচা আছে 1000 টকা আৰু ধুনু এতিয়া 1000 টকাৰ মালিক না ধুনু আৰু ইয়াতে থৈ গেল বাকি